প্ৰেম অবৈধ প্ৰেম অবৈধ প্ৰেমৰ কৰুণ পৰিণতি প্ৰেম যৌৱনত খেলা খেল পিছে এয়া যৌৱনৰ প্ৰেম নহয় পৰকীয়া প্ৰেমহে ঠেলা মৰাৰ এহাল বিবাহিত প্ৰেমিক প্ৰেমিকাক এটা কোঠাৰ ভিতৰত প্ৰেমালাপত লিপ্ত হৈ থকা অৱস্থাত হাতে লোটে কৰায়ত্ব কৰে স্থানীয় ৰাইজৰ লগতে প্ৰেমিকৰ পত্নী প্ৰিয়ংকা বৰা শইকীয়াৰ সহযোগত আটক কৰি ৰছীৰে বান্ধি সোণৰ চিটিকা সানি গতাই দিলে আৰক্ষীক শোণিতপুৰ জিলাৰ ঠেলামৰাৰ এই ৰোমাঞ্চকৰ ঘটনা ঠেলামৰাৰ শৰ্মা প্ৰেছৰ স্বত্বাধিকাৰ নৰেন শৰ্মাৰ গৃহতে দুয়োকে হাতে লোটে ধৰি উত্তম মধ্যম সোধাই চমজাই দিয়ে আৰক্ষীক উল্লেখযোগ্য যে নৰেন শৰ্মা নামৰ লম্পট চৰিত্ৰৰ ব্যক্তিজনৰ প্ৰেয়সী মুনমুন দেৱীৰ ঘৰ ঢেকিয়াজুলিৰ জহামাৰীত জানিব পৰা মতে দুয়োৰে মাজত দীৰ্ঘদিন ধৰি অবৈধ প্ৰেম প্ৰীতি চলি আছিল 2019 চনৰ পৰাই দুয়োৰে মাজৰ এই প্ৰেম কিন্তু কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল এই আপ্ত বাক্যশাৰী লেখিয়াকৈ কালিৰ দুয়োৰে দিনকাল বেয়া আছিল বাবে কালি নিশাৰ ভাগত নৰেন শৰ্মাৰ পত্নীসহ গাঁৱৰ ৰাইজে হাতে লোটে ধৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে আগতে থাকিছো সঁচা কথা কৈছা আগতে ৰাতিও থাকা নাই তোৰ ঘৰ ক'ত গাঁৱে কি নামটো চলি আছে কিবা ব্লেকমেইল কৰিছে কি কৰি আছে এই অবৈধ প্ৰেমৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ইতিমধ্যে ঘটনাৰ সবিশেষ বৰ্ণনা কৰি নৰেন শৰ্মাৰ পত্নী প্ৰিয়ংকাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আনহাতে প্ৰেমিক নৰেন শৰ্মা কথা বিষম দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে শোণিতপুৰৰ পৰা দুৰ্গা পৌডেলৰ ৰিপৰ্ট SN India 24